ইয়াৰ বন্ধু বান্ধৱীসকল, আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি ৰেচিপিটো হ'ল পিজ্জা কেনেকুৱাকৈ ঘৰত বনাব পাৰি, আমি তাকে দেখুৱাবলৈ লৈছোঁ। এয়া আমি প্ৰথমতে ময়দা, বেকিং পাউডাৰ, বেকিং চ'ডা, তাৰপিছত এইটো দৈ, তাৰপিছত এইটো আমাৰ ৰিফাইন তেল আছে, আৰু ইয়াতে আছে আমাৰ নিমখ আছে। ইয়াতে আমি ইয়াত হৰলিক্স বটলত, আপুনি হৰলিক্স নাভাবিব আপোনালোকে, আমি হৰলিক্স লৈছোঁ, ভিতৰত নিমখ আছে। এইখিনি দি আমি প্ৰথমতে ইয়াত সদায়ভাৱে বনাই ল'ম, ময়দাটো মাৰি ল'ম, তাৰপিছত আমি কেনেকুৱাকৈ পিজ্জা বনাওঁ সেইটো আমি দেখাম। এয়া আমি ময়দা লৈ লৈছোঁ, এতিয়া ময়দাখিনি মাৰিম আমি। ইয়াতে দিবলৈ ওলাইছোঁ বেকিং পাউডাৰ, এয়া 1 চামুচ বেকিং পাউডাৰ দি দিছোঁ। বেকিং পাউডাৰ দিলে বস্তুটো মানে কোমল হয় আৰু ফুলি উঠে। পিজ্জাত বেকিং পাউডাৰ দিবই লাগে। বেকিং চ'ডা অকণমান দি দিছোঁ। বেকিং চ'ডা বেছি দিব নালাগে, অকণমান দিলে হয়। এতিয়া আমি এইখিনি ধুনীয়াকৈ সানি ল'ম। অলপ অলপকৈ দৈ দি সানি ল'ম গোটেইখিনি। খানতে যাতে ভালদৰে সানিব লাগে, তেতিয়া এই বস্তুটো ভাল হয়। ইয়াত পানী মিহল কৰিব নালাগে, অকল দৈ দিয়ে সানি দিব লাগে। এনেদৰে আমি ময়দাখিনি মাৰি লৈছোঁ দৈ দি। ইয়াত দেখিছে কি ধুনীয়া কোমল হৈছে, এনেকৈ কোমলকৈ মাৰি ল'ব। আমি ময়দাখিনি 10-15 মিনিট মাৰি লৈছোঁ। দেখিছে ধুনীয়া কোমল হৈছে। এনেকৈ 10-15 মিনিটমান মাৰি ল'ব লাগে, তেতিয়া বস্তুটো কোমল হয় আৰু ভালো হয়। এয়া আমি কেৰাহীটোত নিমখ দি লৈছোঁ। নিমখ আপুনি অলপ বেছিকৈ দিব, 1 কেজিমান নিমখ দি দিব। ইয়াতে মাজত আমি এয়া বাতি বহাই দিছোঁ, বাতি নহ'লে বেলেগো ইউজ কৰিব পাৰে। আমি এইখিনি এতিয়া আধা ঘণ্টাৰ কাৰণে গৰম হ'ব দিম হাই ফ্লেমত। এয়া আমি গেছৰ ফ্লেম অন কৰি কেৰাহীটো বহাই দিছোঁ। এতিয়া এইখিনি আমি আধা ঘণ্টাৰ কাৰণে গৰম হ'ব দিম হাই ফ্লেমত। ইয়াতে ঢাকনি এখন মাৰি দিম। ঢাকনিখন মাৰি দিলে অলপ সোনকালে গৰম হ'ব। বাকী প্ৰচেছখিনি আমি এতিয়া কৰিম। আমি ষ্টাফিংখিনি কাটি লৈছোঁ। এয়া চাওক, কেপচিকাম জ্বলা দিছোঁ, এয়া বিলাহী, এয়া আমাৰ পিঁয়াজ, এয়া মাকৈ দি দিছোঁ, লগতে অলপমান আমি জলকীয়া দি দিছোঁ। এয়া আমি ময়দাখিনি এতিয়া বেলিব লৈছোঁ। এয়া লাড়ু কৰি লৈছোঁ, 2টা লাড়ু কৰিব লাগে ইয়াৰে, এটা সৰু এটা অলপ ডাঙৰ কৰিব লাগে। এনেদৰে ময়দা দি ধুনীয়াভাৱে মাৰি ল'ম, বস্তুটো বেলি দিম। এয়া দেখিছে, এনেকৈ বেলি ল'ব। এয়া আমি এইখন এতিয়া অলপমান গৰম কৰি ল'ম, বেছি গৰম কৰিব নালাগে, অলপমান যাতে লাইট বুৰবুৰীয়া আহে। এয়া আমি এইখনো এনেদৰেকৈ গৰম কৰি ল'লোঁ, এনেদৰে গৰম কৰি ল'ব। এতিয়া আমি কাটেৰে এনেদৰে আমি ফুট ফুট কৰি দিছোঁ, নহ'লে বস্তুটো বেছি ফুলি উঠে, এইটো হাৱা পাছ কৰাৰ কাৰণে দিছোঁ। এতিয়া আমি এনেদৰে বাটাৰ লগাই ল'ম। বাটাৰখিনি আমি গৰম কৰি লৈছোঁ, এনেদৰে বাটাৰ লগাই ল'ম। এতিয়া আমি ইয়াতে বস্তুবিলাক দি যাম লাহে লাহে। এয়া আমি আমুল স্প্ৰিড লৈছোঁ, এয়া দি দিম অলপ অলপকৈ আমি। এয়া দেখিছে, এতিয়া আমি ইয়াত টমেটো চচ দি দিছোঁ। সেইখিনি লাহে লাহে আমি মিহলি কৰি দিম। সেইখিনি দিলে টেষ্টি হয়, সেইকাৰণে দি দিছোঁ আমি। এতিয়া আমি এয়া পিজ্জা টপিং ব্যৱহাৰ কৰিম। পিজ্জা টপিং অকণমান দি দিম ইয়াতে। এনেদৰে আমি কাটি লৈছোঁ কাটাৰেৰে, যাতে বস্তুটো বেছিকৈ ফুলি নুঠে। এয়া এতিয়া আমি ইয়াৰ ওপৰতে এনেকৈ দি দিছোঁ। এতিয়া আমি ইয়াৰ ওপৰত বস্তুবিলাক দি যাম। সেয়া আমি বিলাহী দি দিছোঁ, লাহে লাহে আমি ইয়াতে কেপচিকাম অকণমান দি দিছোঁ। এয়া পিঁয়াজ দি দিছোঁ আমি।
এনেদৰে দি ল'ব আপোনালোকে। সেয়া আমি মাকৈ দি দিছোঁ অকণমান। এতিয়া আমি এয়া আমুলৰ চীজ ব্যৱহাৰ কৰিম। ইয়াতে চীজ দি দিম। চীজ দিলে খাবলৈ সোৱাদ হয় আৰু দিবই লাগে, পিজ্জাত চীজ দিলে ভাল হয়। এয়া দেখিছে আমাৰ পিজ্জা ৰেডি হৈ গৈছে। এতিয়া আমি এইটো বহাই দিম কেৰাহীত। আমাৰ কেৰাহীত নিমখ ৰেডি হৈ আছে, গৰম হৈ আছে। আমি তাতে বহাই দিম 15-20 মিনিটৰ কাৰণে এইটো। এয়া দেখিছে আমি ইয়াতে এনেদৰে বহাই দিলোঁ। এতিয়া আমি ইয়াত ঢাকনি দি 15-20 মিনিটৰ কাৰণে ৰাখি দিম। তাৰপিছত আমাৰ পিজ্জা তৈয়াৰ হৈ গ'ল। এয়া দেখিছে আমি ইয়াতে আমুল চীজ ব্যৱহাৰ কৰিছোঁ, আমুল চীজ দি দিছোঁ। এইখিনি আমি ইয়াতে মিহলি কৰি দিম, ধুনীয়াভাৱে লগাই দিব লাগে। টপিং ব্যৱহাৰ কৰিম। এয়া পিজ্জা টপিং দি দিছোঁ। এয়া দেখিছে, আপোনালোকেও এনেদৰে দি ল'ব। এয়া আমি টমাটো চচ দি দিছোঁ। টমাটো চচ দিলে খাবলৈ অলপ টেঙা মিঠা হয়। এনেদৰে দি ল'ব। তাৰপিছত আমি ইয়াতে কিছু পৰিমাণে আমি বিলাহী, কেপচিকাম, আপোনালোকে যেনেদৰে ভাল পায় আৰু সেইবিলাক দি দিব লাগে। দি ল'ম। এতিয়া আমি ইয়াত টপিংবিলাক ব্যৱহাৰ কৰি দিম। এইবিলাক এনেদৰে দি দিব। মই দি লৈছোঁ। এয়া আমি ইয়াতে মাকৈ, কেপচিকাম, বিলাহী, জলকীয়া, পিঁয়াজ এনেদৰে দি লৈছোঁ। আপোনালোকেও এনেদৰে যি ভাল পায় দি ল'ব। এয়া দেখিছে আমাৰ পিজ্জা তৈয়াৰ হৈ উঠিছে। এতিয়া আমি ইয়াক বহাই দিম। বহাই দি গৰম কৰিব দিম 20 মিনিটমান। এয়া দেখিছে কি ধুনীয়া হৈ গৈছে। এয়া আমাৰ পিজ্জা ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও ঘৰতে বনাই খাব চেষ্টা কৰিব। লগতে আমাকো উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। লগতে চেনেলটো আমাৰ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব। আমিও যাতে বস্তুবিলাক বনাই থাকিব পাৰোঁ। বহুত কষ্ট হয়, তথাপি আপোনালোকে যদি উৎসাহিত দিয়ে আমি আগুৱাই যাম বুলি আশা ৰাখিলোঁ।